মানুহবোৰ বা কেনেকুৱা চাওকচোন, ছাগলী এতিয়াও বন্ধা নাই। এইবোৰ চাওক ছাগলী, এতিয়া ৰুলে মানুহে আৰু এতিয়া ছাগলী বান্ধিব মানে মানুহৰ মনত পৰা নাই। চাওকচোন এইবোৰ ছাগলী কেনেকৈ চৰি ফুৰিছে ওপৰৰ পৰা, আৰু ধানটো প্ৰায় খাইছে জেগাই জেগাই। এনেকৈ হ'লে কেনেকৈ হ'ব? অলপ বুজি পাব লাগে কিমান কষ্ট হয় খেতি কৰা। নমস্কাৰ, আজি পথাৰলৈ ওলাই আহিলোঁ। মানে কঠীয়া দুটোপোলা লৈ ওলাই আহিছোঁ। মানে ৰুই থৈ যোৱা আজি 8-9 দিনমান হৈছিলে নেকি। প্ৰায় জেগাই জেগাই মানে মৰি গৈছে, মানে তাকে খাজিবলৈ মানে কঠীয়া দুটোপোলা লৈ আহিছোঁ। আৰু কেনেকৈ মৰিছে আৰু কোনফালে মৰিছে আপোনালোকক মই দেখাম। অলপ ব'লকচোন বাৰু চাই আহোঁ পথাৰবোৰ, কোনফালে মৰিছে, কেনেকৈ মৰিছে। ব'লক। এইফালে চাওক, পথাৰৰ মাজে মাজে এইবোৰ। কি ক'ব এনেকুৱা মানুহক? অলপ মাথা থাকিব লাগে মানুহৰ, মগজ বোলা বস্তুটো। কিমান পানী হৈ গৈছে, কেলৈ নমৰিব? চব মেলি দিছে, মোৰ ফালে আহি গৈছে পানীবোৰ। এতিয়া অলপ লো খুলি দিছোঁ, মানে পানীটো অলপমান, পানীটো মানে অভাৰ পানী হৈ গৈছে। মানে ইমান পানী হ'লেও মানে কঠীয়াবোৰ কাৰণে বেয়া, মৰি যায়। আৰু পানী বহুত হৈছে। চক মাটি কেনেকুৱা হৈছে, কোলা হৈ আছে। পথাৰবোৰ চাওকচোন কিমান ধুনীয়া লাগিছে। গাইছ, খাজি হৈ গ'ল বৰ্তমান। আপোনালোকক মই খজাটো দেখুৱাব নোৱাৰিলোঁ। মই মানে অকলীয়াকৈ আছোঁ, অকলীয়াকৈ আছোঁ যে, আৰু আপোনাৰ মোবাইল ধৰা মানুহ নাই, আৰু পথাৰত থ'বলৈও দিগদাৰ পৰি যায় নেকি। সেইটো কাৰণে মানে মই আগতীয়াকৈ খাজি ল'লোঁ, খাজি পিনে এতিয়া ভিডিঅ'টো বনাইছোঁ। পানীবোৰ অলপ মেলি দিছোঁ, পানীটো অভাৰ হৈছে মানে, সেইটো চাওকচোন। মেলি গৈছোঁ এনেকৈ। এইবোৰ পূৰা পথাৰত মানে পূৰা শেলাইটো বেছি আছে। মানে শেলাইটো থকাৰ কাৰণে অলপ মানে কঠীয়াবোৰ অলপমান শুৱাই দিছে পানীটো, সেইটো কাৰণে অলপ খুলি দিছোঁ। ফাইনেলি এতিয়া ঘৰলৈ যাবলৈ ওলাই আহিলোঁ পথাৰৰ পৰা। আৰু আমাৰ গাঁৱৰ মানে আপোনালোকৰ মানে ভিউবোৰ দেখুৱাম দেই আপোনালোকক। চাওক, সেইখন এখন পাহাৰ, এইবোৰ গছ গছনি মানে পূৰা সেউজীয়া সেউজীয়া হৈ আছে। চাওকচোন, পথাৰখনো সেউজীয়া, গছ গছনিবোৰো সেউজীয়া, আৰু পাহাৰখনো সেউজীয়া হৈ আছে। মই এতিয়া চাইকেলখন ঠেলি ঠেলি গৈ আছোঁ, আৰু অলপ কাম আছে। মানে সেই কামটো কৰি পিনে মানে তাৰ ঘৰমুৱা হৈ যাম আৰু। বাই বাই, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো যদি চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিব দেই। বাই বাই।